কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয় 21 দিনৰ কাৰণে লকডাউন ঘোষণা কৰিছে আৰু এই লকডাউনৰ ফলত সমগ্ৰ ভাৰতবৰ্ষই স্থবিৰ হৈ পৰিছে। আমাৰ শিক্ষা খণ্ডৰ যথেষ্ট ক্ষতিসাধন হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ যথেষ্ট পৰিমাণে তেওঁলোকৰ শ্ৰেণীসমূহৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত যথেষ্ট ক্ষতিসাধন হৈছে বুলি আমি অনুভৱ কৰি নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ শিক্ষকসকলে 10ম শ্ৰেণীৰ ছাত্ৰসকলৰ মাজত এটা হোৱাটছআপ গ্ৰুপ গঠন কৰিছোঁ আৰু এই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে অনলাইন আমি পাঠদানৰ ব্যৱস্থা কৰিছোঁ আৰু সেই অনুসৰি মই নগাঁও আমাৰ সমাজ বিজ্ঞান বিষয়ৰ ৩য় খণ্ডৰ ৰাজনৈতিক বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ নামৰ পাঠটি মই ছাত্ৰসকলক পাঠদান কৰিব বিচাৰিছোঁ। এই ভাৰতীয় গণতন্ত্ৰৰ এই পাঠটিৰ 3টা আলোচ্য বিষয় আছে। সেই 3টা হ'ল প্ৰথমটো সংবিধানৰ আদৰ্শ, দ্বিতীয়টো হৈছে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, তৃতীয়টো হৈছে ভাৰতীয় সংবিধানৰ সংসদীয় গণতন্ত্ৰ। এই 3টা বিষয়ে পাঠটোত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰথমে আমি আৰম্ভ কৰোঁ আমি সংবিধান। আমাৰ সংবিধাননো কি? সংবিধান হৈছে এনে কিছু নীতি নিয়ম য'ত সন্নিৱিষ্ট হৈ থাকে আৰু যাৰ জৰিয়তে এখন দেশৰ শাসন কাৰ্য পৰিচালনা কৰা হয়। আমাৰ ভাৰতৰ 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে যদিও সেইখিনি সময়ত আমাৰ নিজা সংবিধান নথকাৰ কাৰণে 1935 চনৰ ভাৰত চৰকাৰ আইনৰ অধীনতেই ভাৰতবৰ্ষই শাসন কাৰ্য পৰিচালনা কৰি আহিছিল আৰু 1950 চনৰ 26 জানুৱাৰী পাছৰ পৰাহে ভাৰতবৰ্ষই নিজৰ সংবিধান মতে দেশৰ শাসন কাৰ্য পৰিচালনা কৰিব পাৰিছিল। 1944 চনত যি ভাৰত কেবিনেট মিছন ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষলৈ পঠাইছিল, সেই ব্ৰিটিছ চৰকাৰে পঠোৱা কেবিনেট মিছনৰ তৎপৰতাতেই ভাৰতবৰ্ষত এখন সংবিধান সভা গঠন কৰা হৈছিল আৰু সেই সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা আৰু সেই সংবিধান সভাখনেই ভাৰতত এখন সংবিধান প্ৰণয়নৰ কাৰণে এখন স্থায়ী কমিটি গঠন কৰিছিল, যি স্থায়ী কমিটিৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বতেই স্থায়ী কমিটিখন গঠন কৰিছিল আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে 1947 চনৰ 29 আগষ্টত সংবিধানৰ খচৰা কমিটি এখন গঠন কৰিছিল আৰু সেই খচৰা কমিটিখনৰ সভাপতি আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ আৰু এই বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত আন 6জন সদস্য আছিল। তেওঁলোক আছিল এন গোপালস্বামী, আলাদা কৃষ্ণস্বামী আয়াৰ, কে মুন্সী, সৈয়দ মহম্মদ ছাদুল্লাহ, এন মাধৱ ৰাও, ডি.পি. খৈতান। এই খচৰা কমিটিখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ স্থায়ী সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰে আৰু ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰা প্ৰতিলিপিত স্বাক্ষৰ কৰাৰ লগে লগেই ভাৰতবৰ্ষৰ জনসাধাৰণে নিজৰ সংবিধান এখন লাভ কৰে আৰু এই সংবিধানখনে 1950 চনৰ 26 জানুৱাৰীত পৰা বলবৎ কৰা হৈছিল আৰু সেই দিন ধৰি ভাৰতবৰ্ষই নিজৰ সংবিধান মতে দেশ পৰিচালনা কৰিছিল। প্ৰথমে এটা পাতনি আছে, যিটো পাতনি কোৱা হৈছে প্ৰস্তাৱনা আৰু সেই প্ৰস্তাৱনাটো আমি সংবিধানৰ আত্মা বুলি কওঁ। এইটো সংবিধানৰ আত্মা বুলি কোৱা হয়, সংবিধানৰ বিবেক বুলি কোৱা হয়, সংবিধানৰ বিবেক বুলি কোৱা হয়, সংবিধানৰ দুৱাৰদলি বুলি কোৱা হয় আৰু সংবিধানৰ চাবিকাঠি বুলি কোৱা হয়। কাৰণ এই প্ৰস্তাৱনাত উল্লেখিত শব্দসমূহতেই আমাৰ ভাৰতবৰ্ষই কি ধৰণে শাসন কাৰ্য পৰিচালনা কৰা হয়, ভাৰতৰ সংবিধানখন কেনেকুৱা তাৰ প্ৰস্তাৱনাটো পঢ়িলেই আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। এই ভাৰতৰ প্ৰস্তাৱনাত উল্লেখিত কেইটামান গুৰুত্বপূৰ্ণ শব্দ হৈছে সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য। এই প্ৰত্যেকটোৰ শব্দৰেই নিৰ্দিষ্ট অৰ্থ আছে। এই প্ৰত্যেকটো শব্দৰেই আমাৰ ভাৰতবৰ্ষখন কেনেধৰণে পৰিচালনা কৰা হয় তাৰ সম্পৰ্কে আমি জানিব পাৰোঁ। প্ৰস্তাৱনাত উল্লেখিত সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য, ধৰ্মনিৰপেক্ষ, সমাজবাদী এই শব্দকেইটাৰ বাহিৰেও আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ এইকেইটা শব্দও ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছে আৰু এইকেইটাৰ জৰিয়তে ভাৰতৰ
সংবিধান প্ৰণেতাসকলে ভাৰতৰ সংবিধানৰ আদৰ্শ আৰু লক্ষ্য বিশেষভাৱে এই শব্দকেইটাৰ জৰিয়তে প্ৰতিফলিত কৰিছে। ভাৰতৰ সকলোৰে কাৰণে ন্যায় ব্যৱস্থা সমান, সকলোৰে স্বাধীনতা আছে, সকলোৰে মাজত সমতা আছে, জীৱন ধাৰণৰ সমতা, বৈষম্য কোনো ধৰণৰ নাই, আৰু সকলোৰে মাজত এটা ভাতৃত্ববোধ আমি গঠন কৰিবৰ কাৰণে ভাৰতবৰ্ষত প্ৰচেষ্টা চলাই থকা হৈছে। এইটোৱেই হৈছে আমাৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত আটাইকেইটা গুৰুত্বপূৰ্ণ বিষয়, আৰু মই ভাবোঁ ছাত্ৰসকলে এই বিষয়কেইটা বুজি পাইছে। আৰু প্ৰস্তাৱনাই হৈছে ভাৰতৰ সংবিধানৰ আত্মা, বিবেক আৰু দুৱাৰদলি, কাৰণ ইয়াৰ জৰিয়তেই আমি সংবিধানখন কেনেধৰণৰ, সংবিধানৰ আদৰ্শ কি, আমি ভাৰতবৰ্ষই কেনেধৰণৰ ভাৰতৰ শাসন কাৰ্য পৰিচালনা কৰে, গোটেই কথাখিনি এইখিনি কথাৰ মাজতেই সোমাই পৰিছে। ইয়াৰ পাছতেই আমি ভাৰতবৰ্ষখন সংবিধানত আমাৰ ভাৰতবৰ্ষক উল্লেখ কৰিছে এখন যুক্তৰাষ্ট্ৰ বুলি। ভাৰতবৰ্ষক এখন উল্লেখ কৰা হৈছে যুক্তৰাষ্ট্ৰ বুলি। ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ দেশ, আৰু এই যুক্তৰাষ্ট্ৰ শব্দটো ইংৰাজী প্ৰতিশব্দ হৈছে ফেডাৰেশ্যন। ইংৰাজী শব্দ ফেডাৰেশ্যন, ই এটা লেটিন শব্দ। এই লেটিন শব্দ ফ'ডাছৰ পৰা আহিছে। ইংৰাজী প্ৰতিশব্দ হ'ল যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ ফেডাৰেশ্যন। এই ফেডাৰেশ্যন শব্দটো লেটিন শব্দত ফিউডাছৰ পৰা আহিছে, আৰু ফিউডাছ শব্দৰ অৰ্থ হ'ল, ইয়াৰ অৰ্থ হ'ল সন্ধি বা চুক্তি। ইয়াৰ অৰ্থ হ'ল সন্ধি বা চুক্তি। ইয়াৰ অৰ্থ হ'ল সন্ধি বা চুক্তি। এতিয়া যুক্তৰাষ্ট্ৰ মানেই হ'ল কিছুমান ৰাজ্যৰ মাজত সন্মিলিত চুক্তি মাজেৰে, কিছুমান সন্ধি বা চুক্তিৰ মাজেৰে সন্মিলিত হোৱা ৰাজ্যই হ'ল যুক্তৰাষ্ট্ৰ। তোমালোকে আকৌ এবাৰ শুনা যে যুক্তৰাষ্ট্ৰ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফেডাৰেশ্যন। ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফ'ডাছৰ পৰা আহিছে, আৰু ফ'ডাছ শব্দৰ অৰ্থ হ'ল, ইয়াৰ অৰ্থ সন্ধি বা চুক্তি। সেয়ে যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি বা চুক্তি। পাৰস্পৰিক সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলিত কিছুমান ৰাজ্যৰ সমষ্টিয়ে হৈছে যুক্তৰাষ্ট্ৰ। কিছুমান সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলিত ৰাজ্যৰ সমষ্টিয়ে হৈছে যুক্তৰাষ্ট্ৰ, আৰু এই যুক্তৰাষ্ট্ৰৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে। আমি কোনবোৰ ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰ বুলি কওঁ, বা অৰ্থাৎ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ হিচাপে ক'বৰ কাৰণে ভাৰতৰ কি কি বৈশিষ্ট্য আছে, ভাৰত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কি কি? লিখিত সংবিধান, ভাৰতবৰ্ষৰ সংবিধানখন লিখিত সংবিধান। তোমালোকক মই আগতেও কৈছোঁ, আৰু এই সংবিধানখন পৃথিৱীৰ বৃহত্তম সংবিধান। দ্বিতীয়তে হৈছে দুই ধৰণৰ চৰকাৰ। ভাৰতবৰ্ষত দুই ধৰণৰ চৰকাৰ আছে, এটা হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু আনটো হ'ল ৰাজ্যিক চৰকাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু ২ নম্বৰ চৰকাৰখন হ'ল ৰাজ্যিক চৰকাৰ। তৃতীয়, ভাৰতবৰ্ষত দুখন চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। তৃতীয় বৈশিষ্ট্যটো হ'ল ক্ষমতাৰ বিভাজন। ৩ নম্বৰ বৈশিষ্ট্যটো হ'ল ক্ষমতাৰ বিভাজন। ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰত সংবিধানে ক্ষমতাসমূহ ভাগ কৰি দিছে, আৰু এই ক্ষমতাসমূহ ৩খন সূচীৰ জৰিয়তে ভাগ কৰি দিছে। এখন হ'ল কেন্দ্ৰীয় সূচী, এখন হ'ল ৰাজ্যিক সূচী, আৰু আনখন হ'ল সমৱৰ্তী সূচী। এই কেন্দ্ৰীয় সূচীত অন্তৰ্ভুক্ত বিষয়সমূহত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা আছে, তেওঁলোকে তাত আইন প্ৰণয়ন কৰিব পাৰিব, সংশোধন কৰিব পাৰিব, ক্ষমতাৰাজি ভোগ কৰিব পাৰিব।
আৰু ৰাজ্যিক সূচীৰ অন্তৰ্ভুক্ত কিছুমান বিষয় আছে যিবোৰ ৰাজ্য চৰকাৰৰ অধীনত থাকে আৰু সমৱৰ্তী সূচীত এনে কিছু বিষয় উল্লেখ কৰা আছে যিবোৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰো আইন প্ৰণয়ন কৰিব পৰা ক্ষমতা আছে আৰু ৰাজ্য চৰকাৰৰ ক্ষমতা আছে এই ভাৰতৰ সংবিধানে এই তিনিখন তালিকাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাসমূহ ভাগ কৰি দিছে চতুৰ্থতে হৈছে অনমনীয় সংবিধান অনমনীয় সংবিধান ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ আন এটা বৈশিষ্ট্য হৈছে অনমনীয় সংবিধান ভাৰতৰ সংবিধানখন অনমনীয় সংবিধান সাধাৰণতে যুক্তৰাষ্ট্ৰৰ সংবিধানখন জটিল হ'ব লাগে ভাৰতৰ সংবিধানখন ইচ্ছা কৰিলে কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰিব নোৱাৰে তাৰ সংশোধনৰ কাৰণে ৰাজ্য চৰকাৰসমূহৰো অনুমোদনৰ প্ৰয়োজন হয় যাৰ কাৰণে ভাৰতৰ সংবিধান অনমনীয় সংবিধান বুলি কোৱা হয় পঞ্চমতে হৈছে যুক্তৰাষ্ট্ৰীয় আদালত সংবিধানৰ চৰম ব্যাখ্যাকৰ্তা হিচাপে বা সংবিধানৰ অভিভাৱক হিচাপে প্ৰত্যেক যুক্তৰাষ্ট্ৰতে আদালতৰ ব্যৱস্থা থাকিব লাগে ভাৰতবৰ্ষতো তেনে আদালতৰ ব্যৱস্থা আছে যিখনক আমি কোৱা হয় উচ্চতম ন্যায়ালয় বুলি আৰু এই উচ্চতম ন্যায়ালয়ে প্ৰয়োজন সাপেক্ষে সংবিধান ব্যাখ্যা কৰিব আৰু সংবিধানৰ ক্ষেত্ৰত সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত বা সংবিধানত উল্লেখিত আইন প্ৰণয়নৰ ক্ষেত্ৰত নিয়ম নীতি পালনৰ ক্ষেত্ৰত যদি কেতিয়াবা কিবা অসুবিধাৰ সৃষ্টি হয় তেতিয়াহ'লে সেই বিতৰ্কৰ উৰ পেলাই আমাৰ উচ্চতম ন্যায়ালয় ইয়াৰ পিছতে হৈছে 6 নম্বৰতে আমাৰ আছে দ্বি নাগৰিকত্বও এটা যুক্তৰাষ্ট্ৰৰ উল্লেখযোগ্য বৈশিষ্ট্য দ্বি নাগৰিকত্ব যুক্তৰাষ্ট্ৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য এই বৈশিষ্ট্যসমূহ ভাৰতৰ সংবিধানত আমাৰ ভাৰতৰ সংবিধান এখন লিখিত সংবিধান ভাৰতৰ সংবিধানত দুই ধৰণৰ চৰকাৰ আছে ভাৰতৰ সংবিধানত ভাৰতবৰ্ষত ক্ষমতাৰ বিভাজন কৰা হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত ভাৰতৰ সংবিধানখন অনমনীয় সংবিধান ইয়াক সংশোধন কৰাৰ পদ্ধতিটো যথেষ্ট পৰিমাণে জটিল ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় আদালত আছে যাৰ জৰিয়তে সংবিধানৰ ব্যাখ্যা আগবঢ়াব পাৰে যাৰ সংবিধানৰ অভিভাৱক বুলি কোৱা হয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ক সংবিধানৰ ৰক্ষা কৱচ বুলি অভিহিত কৰা হয় এইকেইটা হৈছে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতৰ ক্ষেত্ৰত দেখা পোৱা যায় ভাৰতবৰ্ষক যদিও যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় কিন্তু ইয়াত দেখিবলৈ পোৱা যায় যে ভাৰতবৰ্ষত ৰাজ্য চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী যদিও প্ৰস্তাৱনাত ভাৰতক যুক্তৰাষ্ট্ৰীয় বুলি কোৱা হৈছে তথাপিতো কাৰ্যক্ষেত্ৰত দেখা যায় যে ভাৰত সম্পূৰ্ণৰূপে যুক্তৰাষ্ট্ৰ নহয় ই এখন অৰ্ধ যুক্তৰাষ্ট্ৰ যাক কোৱা হয় কোৱাচি ফেডাৰেল ভাৰতবৰ্ষৰ অৰ্ধ যুক্তৰাষ্ট্ৰ বা ইয়াক কোৱা হয় কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলিও কোৱা হয় কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা যায় যে ই গঠনত যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষ গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদৰ্শগত ক্ষেত্ৰত ই এককেন্দ্ৰিক ৰাষ্ট্ৰহে যেন অনুভৱ হয় কাৰণ ভাৰতত ৰাজ্যসমূহতকৈও কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী যাৰ কাৰণে ভাৰতক এখন ফেডাৰেল ৰাষ্ট্ৰ বুলি কোৱাৰ পৰিৱৰ্তে এখন কোৱাচি ফেডাৰেল ৰাষ্ট্ৰ বুলি ক'লেহে যেন সঠিক হ'ব এই কথাটো অনুধাৱন কৰিব পৰা যায় সাধাৰণতে যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰত দ্বি নাগৰিকত্ব থাকিব লাগে কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত দ্বৈত নাগৰিকত্ব নাই ভাৰতত এক নাগৰিকত্ব আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বি নাগৰিকত্ব আছে যে ভাৰতত সম্পূৰ্ণ সেইকাৰণে ভাৰতক সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ বুলি ক'ব পৰা নাযায় ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত সদায় অংগৰাজ্যসমূহৰ তুলনাত কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা দিয়া যেন অনুভৱ হয় যাৰ কাৰণে ভাৰতবৰ্ষ এখন কোৱাচি ফেডাৰেল ষ্টেট বুলিহে ক'ব পৰা যায় 3 নম্বৰ আলোচ্য বিষয় হৈছে সংসদীয় গণতন্ত্ৰ
সংসদীয় গণতন্ত্ৰ ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰ ব্যৱস্থা প্ৰচলন কৰা হয় সংসদীয় গণতন্ত্ৰ হ'ল যি পদ্ধতি চৰকাৰত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত বিধানমণ্ডল কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত ঘনিষ্ঠ সম্বন্ধ থাকে মন্ত্ৰীসভাখন বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে সেই পদ্ধতি চৰকাৰে হৈছে গণসংসদীয় চৰকাৰ ভাৰতবৰ্ষ এখন সংসদীয় চৰকাৰ আৰু ভাৰতবৰ্ষত এখন সংসদে আমাৰ আইন প্ৰণয়ন কৰে যাক বিধানমণ্ডল বুলি কোৱা হয় তাত তিনিটা অংগ আছে সংসদত সেইকেইটা হৈছে এটা কাৰ্যপালিকা সংসদীয় চৰকাৰৰ তিনিটা অংগ আছে এটা হ'ল কাৰ্যপালিকা এটা হ'ল বিধানমণ্ডল আৰু আনটো হ'ল ন্যায়পালিকা যি পদ্ধতি চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয় সেই পদ্ধতি চৰকাৰে হৈছে সংসদীয় চৰকাৰ ভাৰতবৰ্ষ এখন সংসদীয় চৰকাৰ ইয়াত প্ৰধানমন্ত্ৰীৰ নেতৃত্বাধীন মন্ত্ৰী পৰিষদখনে কাৰ্যপালিকা ক্ষমতা প্ৰণয়ন কৰে আৰু বিধানমণ্ডলে আইন প্ৰণয়ন কৰে আৰু ন্যায়পালিকাই ন্যায় বিচাৰ কৰে আৰু ইয়াত কাৰ্যপালিকাৰ সদায় বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হৈ থাকে এতিয়া এই বিধান আমাৰ সংসদীয় গণতন্ত্ৰৰ বৈশিষ্ট্যনো কি সংসদীয় গণতন্ত্ৰৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য আছে যিকেইটা তোমালোকে জানিব লাগিব কাৰণ আমাৰ ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰ প্ৰচলন হয় এতিয়া সংসদীয় গণতন্ত্ৰৰ বৈশিষ্ট্য অৰ্থাৎ সংসদীয় চৰকাৰৰ বৈশিষ্ট্য তোমালোকৰ কিতাপত খুব ধুনীয়াকৈ উল্লেখ নাই যদিও এইকেইটা কথা তোমালোকে জনাটো বৰ প্ৰয়োজন হৈ পৰিছে এতিয়া সংসদীয় চৰকাৰ বুলি ক'লে আমি কোনটো বুজাওঁ যে চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধানৰ মাজত পাৰ্থক্য চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধানৰ মাজত পাৰ্থক্য এটো হ'ল সংসদীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য যে চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ'ল ৰাষ্ট্ৰপতি এতিয়া চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধানৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে ইয়াত ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদখনেহে শাসন কাৰ্য পৰিচালনা কৰে ৰাষ্ট্ৰপতি নামমাত্ৰ কাৰ্যপালিকা প্ৰকৃত কাৰ্যপালিকা হ'ল চৰকাৰ প্ৰধান তথা প্ৰধানমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদখন দ্বিতীয়টো হৈছে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ ইয়াত ভাৰতবৰ্ষত চৰকাৰখন সদায় বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয় ৰাষ্ট্ৰপ্ৰধানৰ ওচৰত দায়বদ্ধ নহয় সদায় ভাৰতবৰ্ষত সংসদখনৰ ওপৰতে মন্ত্ৰীসভাখন সদায় দায়বদ্ধ মন্ত্ৰীসভাৰ সদস্যসকলে বিধানমণ্ডলৰ সদস্যসকলে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোক বাধ্য তৃতীয়টো হৈছে কাৰ্যপালিকাৰ লগত বিধানমণ্ডলৰ ওচৰ সম্বন্ধ বিধানমণ্ডলৰ ওচৰ সম্পৰ্ক এতিয়া কাৰ্যপালিকাৰ লগত বিধানমণ্ডলৰ ওচৰ সম্বন্ধ আছে কাৰ্যপালিকা আইন পালন কৰে বিধানমণ্ডলে আইন প্ৰণয়ন কৰে যে বিধানমণ্ডলে প্ৰণয়ন কৰা আইন কাৰ্যপালিকাই পালন কৰিব লাগিব কাৰ্যক্ষেত্ৰত মন্ত্ৰীসভাখনেহে বিধানমণ্ডলৰ অনুমতি সাপেক্ষে আইন প্ৰণয়ন কৰা দেখা যায় সেইকাৰণে সংসদীয় গণতন্ত্ৰত কাৰ্যপালিকাৰ লগত বিধানমণ্ডলৰ এক ওচৰ সম্বন্ধ আছে বুলি কোৱা হয় কাৰণ কাৰ্যক্ষেত্ৰত মন্ত্ৰীসভাহে বিধানমণ্ডলৰ অনুমতি সাপেক্ষে বিধি বিধান প্ৰণয়নৰ দায়িত্ব গ্ৰহণ কৰে
এখন বিধেয়ক উত্থাপন কৰে, সেই বিধেয়কখনত আলোচনা হয়, আমাৰ বিধানমণ্ডলৰ সকলো সদস্যই নিজৰ নিজৰ মত প্ৰকাশ কৰে, তাৰ ভিতৰত গৰিষ্ঠ সংখ্যকে মত প্ৰকাশ কৰাৰ পাছতে সেইখন বিধেয়কখন গৃহীত হয় আৰু সেইখন ৰাষ্ট্ৰপতিৰ সংসদে গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়, ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে সেই আইনত পৰিণত হয়। এখন বিধেয়ক প্ৰণয়ন কৰা, বিধেয়কখন উত্থাপন কৰাৰ পৰা আইন প্ৰণয়ন কৰালৈকে সকলোখিনি দায়িত্ব কাৰ্যপালিকাই বিশেষভাৱে পালন কৰা দেখা যায় আৰু এইখন বিধানমণ্ডলৰ অনুমতি সাপেক্ষে হ'ব লাগে। সেইকাৰণে কোৱা হয় যে কাৰ্যপালিকাৰ লগত বিধানমণ্ডলৰ এক ওচৰ সম্বন্ধ থাকে। আৰু চতুৰ্থতে হৈছে যে প্ৰধানমন্ত্ৰীৰ বিশিষ্ট আসন। প্ৰধানমন্ত্ৰীৰ এটা বিশিষ্ট আসন। সংসদীয় গণতন্ত্ৰত সাধাৰণতে প্ৰধানমন্ত্ৰীক বিশিষ্ট আসন এখন প্ৰদান কৰা হয় আৰু চৰকাৰ প্ৰধান হিচাপে এই সকলোখিনি আইন প্ৰণয়নৰ পৰা আইন পালন কৰাৰ কাৰণে নেতৃত্ব বহন কৰে প্ৰধানমন্ত্ৰীয়ে। গতিকে এইকেইটাই মূলতঃ সংসদীয় গণতন্ত্ৰৰ মূল বৈশিষ্ট্য। এতিয়া ভাৰতৰ সংবিধানে এই ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰীয় হিচাপে আমাক উল্লেখ কৰিছে আৰু ভাৰতৰ শাসন ব্যৱস্থাত সংসদীয় গণতান্ত্ৰিক পদ্ধতিৰে ভাৰতৰ শাসন ব্যৱস্থা পৰিচালনা কৰা হয়। এই পাঠটিত এই তিনিটা বিষয়ৰ ওপৰতে এটা সংবিধানখন কি, সংবিধান হ'ল আমাৰ সংবিধান প্ৰস্তাৱনা কি, প্ৰস্তাৱনা সংবিধানৰ পাতনি, সংবিধানখনৰ সকলো বস্তু প্ৰস্তাৱনাত উল্লেখ কৰা আছে, সংবিধানখনত যি উল্লেখ কৰা আছে সেইমতেই ভাৰতৰ শাসন কাৰ্য পৰিচালনা কৰা হয়। ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ আৰু সেই যুক্তৰাষ্ট্ৰ যদিও ইয়াক সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ, আমেৰিকাৰ দৰে তাক সম্পূৰ্ণ যুক্তৰাষ্ট্ৰ বুলি ক'ব পৰা নাযায়, ইয়াত অৰ্ধ যুক্তৰাষ্ট্ৰ বুলিহে ক'লেহে বিশেষভাৱে আমাৰ শব্দটো আমাৰ হ'ব বুলি আমাৰ অনুভৱ হয়। এই পাঠটিত যিবোৰ সাম্ভাৱ্য প্ৰশ্ন আছে সেই প্ৰশ্নখিনি মই তোমালোকক কৈ যাওঁ, তোমালোকে লিখি লোৱা আৰু এই প্ৰশ্নখিনিৰ উত্তৰ স্কুল খোলাৰ লগে লগে আমাক দিবা। আমি প্ৰশ্নখিনিৰ উত্তৰ তোমালোকক চাই দিম, শুদ্ধ কৰি দিম আৰু নোৱাৰা প্ৰশ্নকেইটা আমি তোমালোকক লিখি দিম। প্ৰথমতে মই এটা প্ৰশ্ন সোধোঁ যে ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল? ভাৰতৰ সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল? 1945 চনত ইংলেণ্ডত হোৱা যিটো সাধাৰণ নিৰ্বাচন, সেই নিৰ্বাচনত কোনটো দলে জয় লাভ কৰিছিল? কেবিনেট মিছন কি? ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেতিয়া কেবিনেট মিছন পঠাইছিল? সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল আৰু সেই বৈঠকত কোনে সভাপতিত্ব কৰিছিল? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? সংবিধান খচৰা কমিটিৰ সভাপতি কোন আছিল আৰু সেই সংবিধান খচৰা কমিটিত থকা সদস্যসকলৰ নাম কি আছিল? প্ৰস্তাৱনা কি? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটোক কিয় সংবিধানৰ আত্মা বুলি কোৱা হয়? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত থকা তিনিটা শব্দ কি তিনিটা শব্দৰে সৈতে? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো কি তিনিটা শব্দৰে সৈতে আৰম্ভ কৰা হৈছিল? তোমালোকে এইখিনিতে চোৱা, ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো তিনিটা মূল শব্দৰে আৰম্ভ কৰা হৈছিল। সেইকেইটা হৈছিলে আমি ভাৰতীয় জনগণ, উই দি পিপুল অফ ইণ্ডিয়া। এই তিনিটা শব্দৰে সৈতে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো আৰম্ভ হৈছিল। এইটো তিনিটা কথাটো তোমালোকে ভালদৰে মনত ৰাখিবা। ভাৰতৰ সংবিধানৰ 42তম সংশোধনী কেতিয়া হৈছিল? ভাৰতৰ সংবিধানৰ কিমানতম সংশোধনীত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই তিনিটা শব্দ সংবিধানত সংযোজন কৰা হৈছিল? ভাৰতৰ সংবিধানখন সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল? যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা? ভাৰতবৰ্ষ যে এখন যুক্তৰাষ্ট্ৰ তাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়? সংসদীয় গণতন্ত্ৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।